গান্ধী আহি গ'ল গান্ধী বন্ধুসকল আজিৰ ভিডিঅ'টো এটিএমৰ পৰা এই কাৰণে আৰম্ভ কৰিলোঁ কাৰণ আপোনালোকৰ আশীৰ্বাদত আপোনালোকৰ ছাপৰ্টত আহি গ'ল মোৰ ইউটিউবৰ ফাৰ্ষ্ট পে'মেণ্ট বাপৰে বাপ কিমান দিন মানে কষ্ট কৰাৰ পিছত ফাৰ্ষ্ট পে'মেণ্ট আহিল এতিয়া কথাটো হ'ল যে বহুতে ভাবে যে ইউটিউব কৰি বহুত একদম পুৰা লাখ লাখ টকা ঘটি আছে কিন্তু যদি আমি ডাৰ্ক ৰিয়েলিটি চাব যাওঁ ইউটিউবৰ পৰা পইচা ইনকাম কৰাটো খুবেই কঠিন কাৰণ এইকাৰণে কৈছোঁ যে প্ৰথমতেতো কথাটো হ'ল যে আপোনাৰ চেনেলটো মানিটাইজ হ'ব লাগিব মানিটাইজ হোৱাৰ পিছতো আপোনাৰ চেনেলত মোৰ দেন $100 জমা হ'ব লাগিব তাৰপিছতহে আপুনি ইউটিউবৰ পৰা পে'মেণ্ট পাব গোটেই প্ৰচেছটো বঢ়িয়াকৈ কৈ আছোঁ ভিডিঅ'টো বলক আৰম্ভ কৰোঁ প্ৰথম কথাটো হ'ল যে আপুনি প্ৰথমতে ইউটিউব চেনেলটো খুলিব লাগিল আৰু ইউটিউব চেনেল খুলিলেই নহয় আপোনাৰ ইউটিউব চেনেলটোৰ যিটো নিচ মানে যিটো ছাবজেক্টটো ফিক্স হ'ব লাগিব ধৰক আপুনি এটা ইউটিউব চেনেল খুলিলে খোলাৰ পিছত এনে ইফাল কিবা কিবি ভিডিঅ' দি থাকিলে আপোনাৰ চেনেলটো গ্ৰ' নকৰে কাৰণ আপোনাৰ ভিউৱাৰ্ছে যে আপোনাৰ চেনেলটো চাব সেই ভিউৱাৰ্ছখিনিয়ে নিৰ্দিষ্ট কিবা এটা বিচৰাৰ পিছতহে আপোনাৰ চেনেলত আহি পাব ধৰক কোনোবা ভিউৱাৰ্ছে ভাল পায় যে খাদ্য বনোৱা ভিডিঅ' চাই কিনে চ' তেওঁ ইউটিউবত কি চাৰ্চ কৰিব খাদ্য বনোৱা ভিডিঅ' চাৰ্চ কৰিব চ' আপোনাৰ চেনেলটোত যদি কেৱল আপুনি খাদ্য বনোৱা ভিডিঅ'ই বনায় তেতিয়াহে তেওঁ আপোনাৰ চেনেলটোৰ ওপৰত ইণ্টাৰেষ্ট দেখাব নতুবা কোনোবাই ধৰক ভ্ৰমণৰ ভিডিঅ' চাই ভাল পায় ব্লগিং ভিডিঅ' চাই ভাল পায় তেওঁ সদায় ব্লগিং ভিডিঅ' চাৰ্চ কৰিব আৰু যদি আপোনাৰ চেনেলত ব্লগিং ভিডিঅ' থাকে তেতিয়াহ'লে সেই দৰ্শকজনে আপোনাৰ চেনেলটো বিচাৰি পাব ব্লগিং ভিডিঅ' চোৱাৰ কাৰণে কিন্তু আপোনাৰ চেনেলত যদি কেতিয়াবা আপুনি খাদ্য বনাই আছে কেতিয়াবা ব্লগিং ভিডিঅ' দি আছে কেতিয়াবা আপুনি বোলে কিবা বস্তু বনোৱা দেখাই আছে তেতিয়াহ'লে আপোনাৰ চেনেলত কি হ'ব দৰ্শক মানে কোনোবা এজন আহিব ব্লগিং ভিডিঅ'ৰ কোনোবা এজন আহিব খাদ্য বনোৱা ভিডিঅ' চ' আপোনাৰ মিক্স মানে আপোনাৰ দৰ্শক হ'ব তো মিক্স দৰ্শক হ'লে কি হ'ব যে কেতিয়াবা তেওঁলোকে ভিডিঅ' পাব আপোনাৰ কেতিয়াবা নাপাব বা আপোনাৰ চেনেলত কেতিয়াবা তেওঁলোকে ইণ্টাৰেষ্ট দেখাব কেতিয়াবা নেদেখুৱাব তো আল্টিমেটলি গৈ আপোনাৰ চেনেলটো গ্ৰ' নকৰে চ' সেইটোৰ কাৰণে প্ৰথম আপোনাৰ সিদ্ধান্ত হ'ব লাগিব যে আপুনি কোনটো বিষয়ৰ ওপৰত আপোনাৰ চেনেলটো আপুনি খুলিবলৈ গৈ আছে চ' আপোনাৰ বিষয়টো যেতিয়া ফিক্সড হৈ যাব তেতিয়াহ'লে সেই বিষয়টোৰ ওপৰতে আপুনি যেতিয়া ভিডিঅ' বনাই গৈ থাকিব তেতিয়াহ'লে আপুনি একেধৰণৰ দৰ্শক আপোনাৰ চেনেলত পাব যেনেকৈ কেইদিনমান আগতে মোৰ দৃষ্টিগোচৰ হ'ল এটা চেনেলটোৰ নাম হৈছে আছামিজ ষ্টৰি টেলছ মানে সেই চেনেলটো যিজনে খুলিছে তেওঁ এগৰাকী মহিলা হয় চ' তেওঁ চেনেলটো খুলিছিলে জুন মাহত এইটো বছৰৰ মানে 2024 জুন মাহত খুলিছিলে তাতে তেওঁ বিভিন্ন ধৰণৰ সাধু কথা দিয়ে প্ৰথমতে তেওঁ সাধু কথা দিছিলে তেনেকৈ তেওঁৰ চেনেলটোত কিছুসংখ্যক দৰ্শক আহিল আকৌ কৈছোঁ চেনেলটোৰ নাম হ'ল আছামিজ ষ্টৰি টেলছ তাৰপিছত লাহে লাহে তেওঁ মাইথলজি ষ্টৰিবিলাক বনোৱা আৰম্ভ কৰিলে অসমীয়াত মানে ৰজা হৰিচন্দ্ৰৰ ওপৰত এটা ভিডিঅ' বনালে সেই ভিডিঅ'টো মই দেখা পাইছোঁ বহুত ফেমাছ হৈছে তাৰপিছত ৰিচেণ্টলি দুৰ্গা পূজাৰ সময়ত তেওঁ দুৰ্গা মাৰ সৃষ্টিৰ কাহিনীৰ ওপৰত ভিডিঅ' বনালে সেইটো বহুত ভাইৰেল হ'ল তাৰপিছত ধনতেৰাছৰ ওপৰত বনালে শনি দেৱতাৰ ওপৰত বনালে এতিয়া মই দেখা পাই আছোঁ যে হনুমান চালিচাৰ ওপৰত তেওঁ ভিডিঅ' বনাই আছে মানে তেওঁৰ ভিডিঅ'টোৰ লাইনটো সেইটোৱে যে মাইথলজিৰ ওপৰত তেওঁ মানে ঘটনাবিলাকৰ ওপৰত তেওঁ ভিডিঅ' বনায় চ' সেই জুন মাহৰ পৰা আজি হ'ল আপোনাৰ নৱেম্বৰ মাহ মাত্ৰ কেইমাহ মানুহৰ ভিতৰতে তেওঁৰ চেনেলত মই দেখা পাইছোঁ অলমষ্ট এতিয়া 2500 ছাবস্ক্ৰাইবাৰ হোৱাৰ ওচৰে পাজৰে তো চাওক মানে এটা বিষয়ৰ ওপৰত তেওঁ কণ্টিনিউৱাছলি ভিডিঅ' বনাই আছে আৰু ভিডিঅ' বনালে নহ'ব আপুনি ভিডিঅ' আপলোড কৰাৰো আপোনাৰ এটা টাইম আছে যে আপুনি কণ্টিনিউৱাছলি আপুনি ডেইলি আপুনি মিনিমাম এটা ভিডিঅ' দি থাকিব লাগিব কিন্তু মোৰ চেনেলটোৰ ক্ষেত্ৰত কি হৈছে মানে মই চেনেলটো খুলিছিলোঁ 2019ত আৰু মোৰ কৰ্মব্যস্ততাৰ কাৰণে মানে মোৰ যিহেতু বেলেগ এটা জব আছে সেই জবটোৰ কাৰণে মই সময় নাপাওঁ ভিডিঅ' আপলোড কৰাৰ কাৰণে চ' মোৰ কি হয় ভিডিঅ'বিলাক দিওঁতে সদায় দেৰি হৈ থাকে গেপ হৈ থাকে প্ৰায় 5 দিনৰ মূৰত কেতিয়াবা এসপ্তাহৰ মূৰত কেতিয়াবা আপোনাৰ এমাহৰ মূৰত মই ভিডিঅ' দিওঁ আৰু তেনে কৰিলে কি হয় মোৰ চেনেলত দৰ্শকৰ অভাৱ ঘটে মানে ইউটিউবৰ এলগৰিডিমে আপোনাৰ চেনেলটো প্ৰমোট নকৰে যদি আপুনি ডেইলি বেচিছত আপুনি ভিডিঅ' নিদিয়ে কাৰণ যেতিয়া আপুনি ডেইলি বেচিছত ভিডিঅ' দি থাকিব তেতিয়া কি হয় যে আপোনাৰ ধৰক এজন দৰ্শকে আপোনাৰ চেনেলটোৰ ভিডিঅ' চালে আজি কাইলৈ যদি আকৌ আপুনি ভিডিঅ' দিয়ে তেতিয়াহ'লে সেই দৰ্শকজনে যেতিয়া তেওঁৰ মোবাইলটোত ইউটিউব খুলিব তেতিয়া পটককৈ আপোনাৰ ভিডিঅ'টোৰ ন'টিফিকেশ্যন তেওঁ দেখা পাই যাব কিন্তু যদিহে আপুনি এমাহ পিছত ভিডিঅ' দিয়ে তেতিয়াহ'লে আপোনাৰ চেনেলটো বহুত তললৈকে গুচি যায় কাৰণ নতুন ভিডিঅ' নতুন চেনেলত সদায় ডেইলি বেচিছত লাখ ভিডিঅ' আহি আছে চ' তাৰ মাজত আপোনাৰ চেনেলটো হেৰাই যাব গতিকে আপোনাৰ প্ৰথমতে ইউটিউব চেনেলটো খোলাৰ পিছত আপোনাৰ ছাবজেক্টটো ফিক্সড হ'ব লাগিব তাৰপিছত আপোনাৰ ভিডিঅ'ৰ যিটো কনচিষ্টেঞ্চি সেইটো আপুনি মেইনটেইন কৰিব লাগিব ডেইলি বেচিছত আপুনি ভিডিঅ' দিব লাগিব
আৰু তেতিয়াহে আপোনাৰ চেনেল গ্ৰ' হ'ব তাৰপিছত কথা আহিল যে আপোনাৰ চেনেলটো মানিটাইজ কেতিয়া হ'ব নিশ্চয় আপোনালোকে গমে পায় যে আপোনাৰ চেনেল তেতিয়াহে মানিটাইজ হ'ব যদিহে আপোনাৰ চেনেলত 4000 আৱাৰ্ছ ৱাটচ টাইম থাকে আৰু আপোনাৰ 1000 ছাবস্ক্ৰাইবাৰ আপোনাৰ কমপ্লিট হয় তেতিয়াহে আপোনাৰ চেনেলটো মানিটাইজ হ'ব মানিটাইজ মানে আপোনাৰ চেনেলটো মূল্যাংকন হ'ব ইউটিউবে আপোনাৰ চেনেলটোক মূল্যাংকন কৰিব তাৰপিছত আপোনাৰ ভিডিঅ'বিলাকত এডভাৰটাইজ আহা আৰম্ভ হ'ব আৰু এডভাৰটাইজ আহা আৰম্ভ হ'লে লাহে লাহে আপোনাৰ চেনেলত পইচা জমা হোৱা আৰম্ভ হৈ যাব আৰু এনেকৈ পইচা জমা হৈ যেতিয়া আপোনাৰ চেনেলত $10 জমা হ'ব তেতিয়া ইউটিউবৰ ফালৰ পৰা এখন কনফাৰ্মেশ্যন লেটাৰ আপোনাৰ এড্ৰেছলৈকে পঠাই দিব কনফাৰ্মেশ্যন লেটাৰখন এইকাৰণে পঠায় যে ইউটিউবে কনফাৰ্ম কৰিব বিচাৰে যে সেই চেনেলটোৰ গৰাকী আপুনিয়ে হয় নে নহয় সেইটো কাৰণে আপোনাৰ এড্ৰেছত ইউটিউবৰ ফালৰ পৰা এখন লেটাৰ পঠাই দিব যিখন লেটাৰত এটা সিক্ৰেট কোড থাকিব 4টা বা 5টা ডিজিটৰ সেই কোডটো আপুনি যেতিয়া সিস্টেমত গৈ ইউটিউবৰ চেনেলত গৈ পদ্ধতি আছে সেইটো কাৰণে বিভিন্ন ভিডিঅ' আপোনালোকে পাই যাব সো গুগল এডসেন্সৰ সেই কোডটো যেতিয়া আপোনাৰ আইডিত গৈ কিনে আপুনি পুট কৰিব তেতিয়াহ'লে আপোনাৰ চেনেলটো ভেৰিফাই হৈ যাব ভেৰিফাই হৈ যোৱাৰ পিছত আৰু নেক্সট যেতিয়া $100 আপোনাৰ চেনেলত টোটেল জমা হ'ব তেতিয়াহ'লে ইউটিউবে আপোনাৰ পইচা ৰিলিজ কৰি দিব এনেকুৱা নহয় যে এবাৰ আপোনাৰ $100 জমা হৈ গ'ল মানে আৰু মাহে আপুনি পইচা পাই থাকিব এনেকুৱা নহয় যে আপুনি মানে এবাৰ আপোনাৰ চেনেলৰ $100 জমা হৈ যোৱাৰ পিছত আপুনি পেমেণ্ট পালে তাৰপিছত আপোনাৰ চেনেলত প্ৰতিবাৰ মোৰ দেন $100 আপোনাৰ জমা হ'ব লাগিব 20 তাৰিখৰ আগে প্ৰতি মাহৰ তেতিয়া আপোনাৰ একাউণ্টত পইচা আহি থাকিব সো কাৰোবাৰ আপোনাৰ $100 জমা হয় কাৰোবাৰ 2000 3000 6000 যিমান যি আৰু সো এনেকৈ যেতিয়া আপোনাৰ চেনেলত প্ৰতি মাহৰ 20 তাৰিখৰ আগতে মোৰ দেন $100 জমা হ'ব তেতিয়া আপুনি পেমেণ্ট পোৱা আৰম্ভ কৰিব আৰু মোৰ এই $100 টো জমা হওঁতে 2019 পৰা 2024 হ'ল সো মানে এটা বহুত দীঘলীয়া পৰিক্ৰমা তথাপিও আপোনালোকক আকৌ এবাৰ ধন্যবাদ কাৰণ আপোনালোকে মোক ইমান সাপোৰ্ট কৰিছে ডেইলি মই ভিডিঅ' দিব পৰা নাই তাৰ পিছতো আপোনালোকে মোক বহুত সাপোৰ্ট কৰি আছে তাৰ কাৰণে বহুত ধন্যবাদ কিন্তু বন্ধুসকল ইয়াৰ মাজতে মই আৰু এটা কথা কওঁ যে মই কেইদিনমান আগতে লাষ্ট এটা সিৰিজ মই ৰিলিজ কৰিছিলোঁ মোৰ এই চেনেলটোত হেয়া হ'ল ভুটান সিৰিজ মই ভুটান গৈছিলোঁ অক্টোবৰ মাহত আৰু প্ৰায় 7টা মান মই ভুটানৰ ভিডিঅ' মোৰ চেনেলটোত দিছোঁ আপোনালোকে অনুগ্ৰহ কৰি ভিডিঅ'কেইটা চাবচোন বহুত বঢ়িয়া ভিডিঅ' বনাইছোঁ ভুটানৰ বিষয়ে বহুতখিনি আপোনালোকে জানিব পাৰিব আৰু সেই ভিডিঅ'বিলাক চাই ভিডিঅ'বিলাকৰ তলত কমেণ্ট কৰিব আৰু বন্ধুসকল এই ভিডিঅ'টোৰ পিছত আৰু এটা সিৰিজ আহি আছে সেই সিৰিজটোত মই কভাৰ কৰিম কাজিৰঙা তাৰপিছত মই যাম মাজুলী কাৰণ মাজুলীত এতিয়া ৰাস আৰম্ভ হ'ব যেহেতু 15 নৱেম্বৰৰ পৰা ৰাস হ'বলৈ গৈ আছে গোটেই আমাৰ অসমত তাৰ ভিতৰত মাজুলী এখন অন্যতম ঠাই য'ত বহুত বঢ়িয়া ৰাস হয় গতিকে মই ৰাস দেখুৱাৰ কাৰণে ট্ৰাই কৰিম আপোনালোকক সো যদি এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা সাবস্ক্ৰাইব কৰিব আৰু ওচৰত যিটো বেল আইকন আছে বেল আইকনটো প্ৰেছ কৰি দিব তেতিয়াহ'লে এই যিখিনি নতুন ভিডিঅ' আহিবলগীয়া আছে সেই ভিডিঅ'বিলাকৰ আপডেট আপোনালোকে পাই থাকিব তো বন্ধুসকল আজি ভিডিঅ'টো এইখিনিতে শেষ কৰিছোঁ ধন্যবাদ